Hi guys, welcome to my channel Igeris Pran. আজি মই আপোনালোকক দেখুৱাম কেনেকৈ ৱৰ্ড, এক্সেল আৰু পাৱাৰ পইণ্টৰ ডকুমেণ্ট এটা PDF ফাইললৈ কনভাৰ্ট কৰিব পাৰোঁ। বহুতে জানে, বহুতে নাজানে। যিসকলে নাজানে তেওঁলোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। গম পাইছে? আৰু লগতে এটা কথা কওঁ, কম্পিউটাৰত PDF ফাইল চাবলৈ হ'লে এডব এক্ৰবেট বা এডব ৰিডাৰ তেনেকুৱা এটা ছফ্টৱেৰ ইনষ্টল হৈ থাকিব লাগিব। আৰু মোবাইলত চাবলৈ হ'লে WPS অফিচ, এডব এক্ৰবেট ৰিডাৰ আৰু বহুতো এপ আছে প্লে ষ্ট'ৰত, তাৰপৰা এটা ইনষ্টল কৰি ল'লে হ'ল। আৰু মই ইয়াত মোবাইলৰ ফটোৰো কেনেকৈ PDF-লৈ কনভাৰ্ট কৰিব পাৰি সেইটো দেখুৱাম। গতিকে ভিডিঅ'টো কমপ্লিট কৰি চাব। মই এতিয়া লেপটপ স্ক্ৰীণ অন কৰিছোঁ। এতিয়া আমি ফাৰ্ষ্ট ৱৰ্ডলৈ যাম। ৱৰ্ডটো অন কৰিম আৰু ৱৰ্ডৰ যিকোনো এটা পেজ লৈ ল'ম। তাৰ পৰা মই কিবা এটা লিখি লৈছোঁ। এয়া হ'ল, মই তিনিটা পেজ কমপ্লিট কৰি দিলোঁ লিখি পেলাই। আৰু এতিয়া এই পেজ তিনিটা মই ছেভ কৰিম। ফাইল, ছেভ এজ কিহত কৰিম, ডেস্কটপতে কৰি দিছোঁ। কি বুলি ছেভ কৰিম এতিয়া, এই যিটো ডেস্কটপ ওলালে নহয়, যিটো ৱৰ্ড ডকুমেণ্ট আছে সেইটো আমি চিলেক্ট কৰিম। ইয়াত আমি কি কৰিম, PDF কৰিম আৰু ইয়াত যিকোনো এটা নাম দি দিম। ৱৰ্ড বুলি দিলোঁ আৰু এইটো আমি ছেভ কৰি দিলোঁ। এতিয়া এইটো PDFটো ওলাই গ'ল। এইটো এতিয়া PDFত আছে, আমি যিটো ক্ল'জ কৰিছোঁ। এইটো আমি ছেভ নকৰোঁ, সেইটো কাৰণে ডন্ট ছেভ। এতিয়া আমি যাম এক্সেল। এক্সেলৰ ইয়াত কিছুমান ফৰ্মেট আছে, মই ইয়াৰ পৰা ফৰ্মেট এটা লৈ লৈছোঁ। এইটো চেলছ ৰিপৰ্টটোকে লৈ লৈছোঁ। ইয়াত বহুতো হেৰি আছে, চ'ৰ্চ ডাটা, বাই প্ৰডাক্ট কাষ্টমাৰ, ফিল্টাৰ্ড। মই এইটো চ'ৰ্চ ডাটাটোকে লৈছোঁ। ইয়াত অলপ আছে দীঘলকৈ। এই পেজটো আমি এতিয়া ছেভ কৰিম। ছেভ এজ ডেস্কটপ কৰিছোঁ। চেলছ ৰিপৰ্ট বুলিয়ে থাকক। আৰু ইয়াত যিটো এক্সেল ৱৰ্কআউট আছে সেইটো আমি PDF কৰি দিম। PDF কৰি ছেভ কৰি দিম। এইটো এতিয়া আমাৰ PDF ওলাই দিছোঁ, এইটো PDF ফৰ্মেটটো। আমি ক্ল'জ কৰিছোঁ আৰু এইখন এতিয়া ক্ল'জ কৰি দিওঁ। এতিয়া আমি পাৱাৰ পইণ্টটো চেক কৰিম। পাৱাৰ পইণ্টত কি কৰিম, পাৱাৰ পইণ্টৰ যিকোনো এটা শ্লাইডৰ, ইয়াত বিভিন্ন শ্লাইডৰ ফৰ্মেট আছে, যিকোনো এটা শ্লাইডৰ ফৰ্মেট লৈ ল'লোঁ। এইটো লৈ লৈছোঁ, ক্ৰিয়েট কৰি দিম। এইটো আছে নিউ শ্লাইড। মই কি কৰিলোঁ, 4খন শ্লাইড লৈ লৈছোঁ। একো নিলিখোঁ ইয়াত মই, আপুনি যিকোনো লিখিব পাৰে। মই জাষ্ট অকল কেনেকৈ পাৱাৰ পইণ্টৰ পৰা PDF এটা তৈয়াৰ কৰিব পাৰোঁ। ইয়াত এতিয়া ফাইললৈ যাম, তাৰপিছত ছেভ এজ কৰিম। এইটো আমি ডেস্কটপে চিলেক্ট কৰিম। এতিয়া ইয়াত ওলাই আছে ডেস্কটপ, প্ৰেজেণ্টেশ্যন 1 থাকক। পাৱাৰ পইণ্ট আমি কি কৰিম, এইটো PDF, এইটো আছে PDF, ক্লিক কৰিলোঁ, ছেভ কৰিলোঁ। এতিয়া PDFত ওলাই যাব। যেইখন লৈছিলোঁ, আমি 4খন লৈছিলোঁ, এয়া 4 লিখিলোঁ। 4টা PDF, আৰু কি 4টা পেজ মানে। আৰু এইটো ক্ল'জ কৰিছোঁ। এখন আমি ছেভ নকৰোঁ, দৰকাৰ হ'লে কৰিবও পাৰোঁ। আমাক যিহেতু PDF কেইটাহে বনাব লাগে। এতিয়া আমি ফাৰ্ষ্ট চাম ৱৰ্ড ডকুমেণ্টৰ পৰা যিটো বনাইছিলোঁ সেইটো ইয়াত, এইটো PDFটো। তাৰপিছত ইয়াত তিনিটা পেজ কৰিছিলোঁ নহয়,
এই 3টা পেজ এইটো ক্লোজ কৰিছোঁ। এতিয়া আমি যিটো চেলছ ৰিপৰ্ট এক্সেলৰ এইটো যিটো আমি অকল ফাৰ্ষ্ট শ্বীটটো লৈছিলোঁ, এক্সেলৰ যিখিনি চেলত আমি ডাটা এণ্ট্ৰি কৰিছিলোঁ, মানে যিখিনি ডাটা এণ্ট্ৰি হৈ আছিলে, সেইখিনি চেলহে PDF-টোত আমি দেখিবলৈ পাওঁ। বাকী যিখিনি আছিলে সেইখিনি মানে বাকী যি ৰ' কলম আছিলে সেইবোৰ আমি দেখিবলৈ পোৱা নাযায়। প্ৰেজেণ্টেশ্যন 1 বুলি যিটো আমি পাৱাৰ পইণ্ট ছেভ কৰিছিলোঁ, সেইটো 4খন শ্লাইডে 4টা PDF পেজ হৈছে। আশা কৰোঁ আপোনালোকে কম্পিউটাৰত কেনেদৰে PDF বনাব পাৰোঁ তাৰ ষ্টেপছখিনি বুজি পালে। এতিয়া চাওঁ বলক কেনেদৰে আমি মোবাইলৰ ফটো আমি PDF-লৈ কনভাৰ্ট কৰিব পাৰোঁ। মোবাইলত থকা ফটোবোৰ আমি যদি PDF ফাইললৈ কনভাৰ্ট কৰোঁ, তাৰ বাবে আমাক এটা এপ লাগিব, যিটো প্লে' ষ্ট'ৰত বহুতো এপ আছে। তাৰ ভিতৰত মই ইনষ্টল কৰিছোঁ কেম স্কেনাৰটোত ক্লিক কৰিম আমি। তাৰপিছত ইয়াত আছে ইম্পৰ্ট ফ্ৰম গেলাৰী, যিকেইটা ফটো আপোনাক লাগে। মই ইয়াত যিটো প্ৰেক্টিকেল আছে ইয়াৰ 3টা ফটো লৈ লৈছোঁ আৰু এইটো ইম্পৰ্ট কৰিছোঁ। এটা প্ৰচেছ হৈ আছে। এইটো আপুনি নিজৰ মতে মানে গ্ৰুপ কৰি ল'ব পাৰে। এইটো বহল হৈ আছে, এইটো কমেণ্ট তেনেকৈ ৰিচাইজ কৰি ল'ব পাৰে। গ্ৰুপ হ'ল আৰু ইয়াত বিভিন্ন কালাৰ হেৰি কৰিব পাৰে। অৰিজিনেলটোতো থাকিব পাৰে, কালাৰটো লাইট এনেও থাকিব পাৰে বা মেজিক কালাৰো থাকিব পাৰে, বা এইফালে আৰু কিবা এটাও আছে অপশ্যন। মই মেজিক কালাৰে ৰাখিছোঁ। তেনেকৈ এইকেইটাও হৈ আছে। আৰু এতিয়া বেক কৰিম। এই 3টা আছেনে, য'ত এইটো PDF বুলি আছে, PDF-টোত আমি ক্লিক কৰি দিম। আৰু মোৰ যিহেতু এডব এক্ৰবেট ৰিডাৰ আছে মোবাইলটোত, এপ PDF ৰিড কৰিবলৈ, মানে সেইটোতে শ্ব' কৰিছে। এই 3টা পেজৰ এইটো PDF-টো হ'ল। আৰু বেক কৰি চাম। ইয়াত আমি ৰিনেমো কৰিব পাৰোঁ। এই PDF-টো নাম এটা দিব পাৰোঁ। মই দেখুৱাইছোঁ প্ৰেক্টিকেল বুলি লিখি দিছোঁ। এইটো প্ৰেক্টিকেল বুলি ওলাইছে। বাৰু এইখিনিতে আমি ভিডিঅ'টো শেষ কৰিব লৈছোঁ। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।